নমস্কাৰ ৰাইজ, ৰান্ধনী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ শেৱালি ফুলৰ ভাজি আলুৰ সৈতে। ইয়াৰ বাবে এয়া শেৱালি ফুলখিনি ধুনীয়াকৈ ধুই লৈছোঁ। এটা আলু এনেকৈ দীঘল দীঘলকৈ পাতল পাতলকৈ কাটি লৈছোঁ। পিঁয়াজ এটা দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু দুটা জলকীয়া দীঘলে দীঘলে ফালি লৈছোঁ। এতিয়া আমি বনোৱা ষ্টাৰ্ট কৰোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে ইয়াত মিঠাতেল দি দিওঁ। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত জলকীয়া দুটা দি দিম। তাৰ লগে লগে পিঁয়াজখিনিও দি দিম। তাৰপিছত ভালকৈ লৰাই দিম। পিঁয়াজখিনি অলপ ফ্ৰাই হোৱাৰ পিছত এতিয়া ইয়াত কাটি থোৱা আলুখিনি দি দিম। তাৰপিছত ইয়াত জোখমতে নিমখ আৰু হালধি দিম। এতিয়া এইখিনি ভালকৈ লৰাই দিম। শেৱালি ফুলখিনি এতিয়া দিবলৈ হোৱা নাই। এতিয়া এইখিনি আমি ঢাকনি লগাই ভালকৈ সিজিব দিম। এবাৰ দাঙি চাওঁ এতিয়া। আকৌ ঢাকি দিম। এতিয়া আকৌ এবাৰ ঢাকি দিম। এনেকৈ দুবাৰ তিনিবাৰমান ঢাকি দি পিনে ভাজিব লাগিব। আলুখিনি প্ৰায় ফ্ৰাই হোৱালৈকে ৰ'ব লাগিব। আৰু যেতিয়া আলুখিনি প্ৰায় সিজি যাব তাৰপিছতহে আমি শেৱালি ফুলখিনি দিম, কাৰণ শেৱালি ফুলখিনি সিজিবলৈ বেছি সময় নালাগে। আলুখিনি প্ৰায় হ'বলৈ হৈছে। এতিয়া লাহেকৈ ইয়াত শেৱালি ফুলখিনি দি দিম। তাৰপিছত ভালকৈ লৰাই দিম। লৰাই পিনে এতিয়া ঢাকনিখন লগাই দিম। এতিয়া এবাৰ দাঙি চাওঁ। শেৱালি ফুলখিনি ভালকৈ পমি যাব লাগিব, মিলি যাব লাগিব। আপোনালোকে এনেকৈ পানী দিও বনাব পাৰে, কিন্তু মই ইয়াত শুকানকৈ বনাইছোঁ। আৰু এবাৰ ঢাকি দিম এতিয়া।
এয়া শেৱালি ফুলখিনি পমি পিনে ধুনীয়াকৈ আলুৰ লগত মিক্স হৈ গৈছে। তো আমাৰ চব্জি এতিয়া নমাব পৰা হৈ গ'ল। এয়া শেৱালি ফুল আৰু আলুৰ চব্জি খাবলৈ ৰেডি হৈ গ'ল। বনাবলৈ একদম সহজ, আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। যদি আজিৰ ৰেচিপিটো চাই ভাল পালে আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ৰান্ধনী চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, আকৌ লগ পাম আন এটি ভিডিঅ'ত। ধন্যবাদ।